pada uji pian. Antai bari khon reporter Unil Raj Hembroma mi report. Miguel More ar Miguel 3 Februari bar maha riya kami hora likate. Sarup City Prasar Sangset North East Pasta Sekhon. Misai Miguel Pedhawa Magi Purnima Saute. Miguel Pundhawa Sastra Sabha ku ujukida. Asam Ponot riya Kokrajhar honot re mina Antai bari riya Amritpur Brahma Sevasram re. Dela unku kwa mi bar katha bon anjom leta koge. দুদুনিয়া কাৰ্যসূচী স্বৰূপস্থিতি প্ৰচাৰ সংসদ উত্তৰ পূৰ্বাঞ্চল ই এটা আধ্যাত্মিক অনুষ্ঠান হয়। এই আধ্যাত্মিক সংস্থা ইয়াৰ জৰিয়তে আমি আমাৰ যিটো আধ্যাত্মিক উৎকৰ্ষ সাধনৰ যি আমি কাৰ্যসূচী এইবোৰ ৰূপায়ণ কৰোঁ। যে যোৱাকালি আবেলি 1 বজাৰ পৰাই আমাৰ ভক্ত পঞ্জীয়ন আৰম্ভ হৈছে আৰু সন্ধিয়া ঠিক 5 বজাত আমাৰ অখণ্ড যজ্ঞাহুতি আজিলৈকে যোৱা সন্ধিয়া ৰাতি 5টা বজাৰ পৰা এতিয়ালৈকে যজ্ঞ চলি আছে, যজ্ঞ দি আছে অখণ্ডভাৱে। মানে এই যজ্ঞ প্ৰজ্বলন কৰিছিল আমাৰ পাৰমাৰ্থিক নায়ক ঘনশ্যাম বসুমতাৰী দেৱে। তাৰপিছত সন্ধিয়া আমাৰ 7 বজাত আমি ভক্তসভা অনুষ্ঠিত হৈছিল। এই ভক্তসভাত আমাৰ আগন্তুক বৰ্ষৰ যি যাৱতীয় কাৰ্যসূচী ইয়াৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু এইটো আমাৰ 10টা বজাত সামৰণি মাৰিছোঁ। তাৰপিছত আজি ৰাতিপুৱা 5 বজাৰ লগে লগে এইটো অখণ্ড যজ্ঞাহুতি তাতে সকলোৱে ভক্তবৃন্দই মানে আহুতি প্ৰদান কৰিছে। আহুতি প্ৰদান কৰাৰ পিছত জলপান কৰি আমি এই ৰাতিপুৱা 7 বজাৰ পিছতে মানে এই শাস্ত্ৰ বিচাৰ সভা অনুষ্ঠিত হৈ আছে। এই শাস্ত্ৰ বিচাৰ সভা আমাৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ কাৰণে বা আধ্যাত্মিকভাৱে মানুহবিলাকক সচেতন কৰাৰ কাৰণে এই আমি অনুষ্ঠান চলাই আছোঁ। যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ এইবোৰ আঁতৰাই ধৰ্মৰ প্ৰকৃত উদ্দেশ্য কি এইবোৰ আমি আলোচনা কৰি মানৱৰ যি মংগল জগতৰ যি কল্যাণ সাধন কৰিব লাগে ইয়াৰ বিষয়ে আমি আলোচনা কৰোঁ আৰু দৰিদ্ৰসকলক সহায় কৰাৰ কাৰণে আমি আঁচনি হাতত লৈছোঁ। যিসকল বহুদিন ধৰি ৰোগাক্ৰান্ত হৈ আছে এইসকলক আৰ্থিকভাৱে সহায় কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আলোচনা কৰিছোঁ। এই কামবিলাক কৰাৰ কাৰণে আমি এতিয়া ঘৰে ঘৰে মানে অৰ্থ সংগ্ৰহৰ কাৰণে আমি আঁচনি হাতত লৈছোঁ। মই ৰমেশ চন্দ্ৰ ব্ৰহ্ম মানে স্বৰূপস্থিতি প্ৰচাৰ সংসদ উত্তৰ পূৰ্বাঞ্চলৰ অধিনায়ক বুলি কওঁ আমি, আমাৰ প্ৰকৃত হেৰিটোৰ সভাপতি। Assam Focus।